আৰু এই প্ৰকৃতিৰ প্ৰেমত যদি আপুনি পৰি পাইছে তেনেহলে আজিৰ গল্পটো শুনি আপুনি মন্ত্ৰমুগ্ধ হ'ব। গল্পটো আছিল যেতিয়া এজন মানুহে প্ৰকৃতিৰ প্ৰেমত পৰি প্ৰকৃতিৰ পৰা কিবা এটা আকাংক্ষা কৰে আৰু তেওঁৰ আকাংক্ষাৰ প্ৰত্যুত্তৰ দি প্ৰকৃতিয়ে যেতিয়া আহি সেই মানুহজনৰ আশা ভৰসা গোটেইখিনি আকাংক্ষাৰ মাজত নিজক ধৰা দিয়ে, তাৰে এক বিৱৰণ হৈছে মেঘমল্লাৰ। এই গল্পটো ৰচনা কৰিছে আমাৰ প্ৰিয় অভিনেতা তপন দাসে। 1991 চনৰ বিস্ময় আলোচনীৰ পাতত প্ৰকাশ পোৱা এই গল্পটোৰ গোটেই কাহিনীটো আপুনি শুনক, আপুনিও মন্ত্ৰমুগ্ধ হ'ব। তো কথা আছিল সেই 1991 চনত যিহেতু প্ৰকাশ পাইছিল, মই তেতিয়াৰ বুলি ধৰিছো 90s বুলি ধৰিছো, সেইখিনি সময়ত কোনো ধৰণৰ ইণ্টাৰনেট নাছিল, কোনো ধৰণৰ আজিৰ নিচিনাকৈ অত্যাধুনিক উপাদান নাছিল য'ত আমি বিলীন হৈ পেলাই দিন ৰাতি কেতিয়া পাৰ হৈ যায় গমে নাপাওঁ, তেনেকুৱা সময় নাছিল। সেই সময়ত মানুহে বিস্ময় কৰিছিল, আলোচনী কৰিছিল, প্ৰতিটো সৰু সৰু কথা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ কাৰণে মানুহে সময় পাইছিল। তো তপন দাসে যিহেতু গল্পটো নিজক উল্লেখ কৰি লিখিছে, গতিকে মই তপন দাস বুলিয়ে কৈ যাম। তপন দাসে কিবা এটা কাৰণত মাজুলীত গৈছিল। মাজুলীত তপন দাসৰ বন্ধু এজন থাকে, তেওঁক SDO হয়, তেওঁ দত্ত বুলি কয়। তো SDO দত্তৰ ওচৰলৈ তপন দাস গৈছিল কিবা এটা অফিচিয়েল কামত, আৰু গৈ পেলাই তপন দাসৰ যিহেতু বন্ধু হয় দত্তই সেই কামটোত সহায় কৰি দিছিল আৰু তেওঁৰ সহায়তে তেওঁৰ কামটো ৰাতিপুৱা আগবেলাতে হৈ গৈছিল। এতিয়া ভাবিলে যে নিজৰ বন্ধুক লগ পাবলৈ আহিছো, কামটোও হ'ল, গতিকে আমি দিনটো থাকিম, আবেলি আমি সন্ধিয়া সময় পাৰ্টি কৰিম, কৰি পেলাই নেক্সট দিনাখন গুচি যাম। তো তপন দাসে সেই মৰ্মে দত্তৰ হাতৰ পৰা চাবিপাত ললে আৰু চাৰ্কিট হাউচৰ যিটো কোৱাৰ্টাৰ আছে দত্তৰ কোৱাৰ্টাৰলৈ গুচি আহিল। দত্তৰ কোৱাৰ্টাৰত দেৱেন নামৰ এজন চকীদাৰ আছে। চকীদাৰজনে দত্তক কাম কাজত সহায় কৰি দিয়ে, বজাৰ সমাৰ কৰি দিয়ে, ৰন্ধা বঢ়া কৰি দিয়ে। আপোনালোকে জানে ন, চৰকাৰী উচ্চ বিষয়া হলে এজন কিবা লগোৱাৰ নিচিনা বা হেল্পাৰ এজন পাই যায়। তো তপন দাস আহি পেলাই তেওঁৰ কোৱাৰ্টাৰত ধুনীয়াকে জিৰণি ললে। আগফালে সুন্দৰ বেলকনি আছে, পুৰা এটা প্ৰাকৃতিক বিনন্দীয়া পৰিৱেশত সেই কোৱাৰ্টাৰটো আছিল। কোৱাৰ্টাৰৰ চাৰিওফালে কি আছিল, সন্মুখত আছিল সুন্দৰ সেউজীয়া ঘাঁহনি, তাৰে আগত আছিল এখন সেউজীয়া ধাননি পথাৰ, আৰু সন্মুখতে আছিল এডাল ডাঙৰ সোণাৰু গছ আৰু ডাঙৰ ডাঙৰ শাল কাঠেদি নিৰ্মাণ কৰা এখন গেট। গতিকে আপুনি পৰিৱেশটো কল্পনা কৰক, কি ধুনীয়া এটা পৰিৱেশত কোৱাৰ্টাৰটো আছিল। গতিকে তপন দাস আহি পেলাই সেই কোৱাৰ্টাৰটোত জিৰণি ললে। তেওঁ সুন্দৰকৈ চকীখনত আৰাম কৰি বহিল, বেলকনিত বহি পেলাই গোটেই প্ৰকৃতিৰ বিনন্দীয়া ৰূপটো চাই ভাবিলে কি ধুনীয়া পৰিৱেশত আছে দত্ত। যিয়ে নহওক, তেওঁ চকীদাৰ দেৱেনক মাতি কলে, দেৱেন চিগাৰেট কেইটামান লৈ আহিবা। তো দেৱেনে কলে, নিমাতী ঘাটত যদি জাহাজ লাগে তেতিয়াহে চিগাৰেট পাম, ওচৰে পাজৰে কোনো দোকান পোহাৰ নাই। তো ঠিক আছে, আমাৰ কাহিনী আৰম্ভ হৈ গৈছে, আপুনি শুনি থাকক। তো ঠিক আছে, দেৱেনে গুচি গল বজাৰ কৰিবলৈ, পালে চিগাৰেট লৈ আনিব। দেৱেন গুচি যোৱাৰ পিছত তপন দাস হৈ পৰিল অকলশৰীয়া। চাৰিওফালে আছে কেৱল মাথো প্ৰকৃতি প্ৰকৃতি আৰু প্ৰকৃতি। কাহিনীটো মই সোনকালে ক'ব চেষ্টা কৰিছো। তো তপন দাসে বহি পেলাই ভাবি আছে, ইমান ধুনীয়া পৰিৱেশ, কিন্তু কথা পাতিবলৈ কোনো লগৰীয়া নাই। ভাগৰি অহা বাবে একো কিতাপ চিতাপ পঢ়িবলৈ ইচ্ছা যোৱা নাই, একো খোৱা বস্তুৰ ব্যৱস্থা নাই, অলপ অলপ ভোকো লাগিছে। তো তেওঁ সুন্দৰভাৱে বহি আছে। তেওঁ ভাবিলে কি কৰা যায়, আমনিও লাগিছে। ইফালে কাতি মাহৰ বতৰ মানে খৰালি দিন। এতিয়া বাৰিষাৰ কাল চলি আছিল, কিছুদিন আগলৈকে ঠাণ্ডা দিনত খৰালি মাহ পৰে। তো খৰালি মাহ বিলাকত কি হয়, গছ গছনি শুকাই যায়, লঠঙা হৈ যায়, আৰু লগতে কি হয়, শুকান হয় চাৰিওফালে, গছৰ পাতবিলাক একদম ধূলা পৰি থাকে, শুকান হয়, খচমচীয়া হৈ থাকে। তো তেনেকুৱা এটা পৰিৱেশ। আগত বাৰু ঘাঁহনি ডৰা আছে বা ধাননি ডৰা আছে, সুন্দৰ কেঁচা মাটিৰ গোন্ধ ভাহি আহি আছে। পৰিৱেশটো আপুনি কল্পনা কৰি যাওক, আপুনি কাহিনীটো শুনি বহুত ভাল পাব। তো তেনেকে বহি বহি তপন দাসে ভাবিলে যে এনেকে বহি বহি আমনি লাগিছে, কি কৰা যায়, এজাক বৰষুণ অহা হলে বিৰাট সতেজ লাগিল হয়। কিন্তু এতিয়া বৰষুণ আহিব কেনেকে, বাৰিষা কালতহে বৰষুণ আহে। তো বৰষুণ আহিব বুলি তেওঁ আকাংক্ষা কৰি আছে। তেওঁ ভিতৰলৈ গৈ পেলাই বিস্কুটৰ পেকেট এটা লৈ আনিল। বিস্কুটৰ পেকেট কেইটাই মচমচকৈ চবাই খালে। সেই নিতাল নিস্তব্ধ পৰিৱেশ এটাত, য'ত মাজে মাজে চৰাই চিৰিকটিৰ গুঞ্জন ভাহি আহি আছে, লগতে গছৰ পাতত কিবা দৌৰা ফুৰা কৰিলে তেজপিয়া নাইপিয়া সেইবিলাকৰ শব্দ হয়। তেওঁ যিকেইটা বিস্কুট চবাই আছে সেইকেইটাৰ মচমচ শব্দটো বহুত ডাঙৰ শুনা গৈছে, আৰু এটা অকলশৰীয়া নিসংগ পৰিৱেশত বিস্কুটৰ সেই শব্দকেইটা শুনিয়ে তেওঁ এটা মধুৰ আমেজ অনুভৱ কৰিলে আৰু বৰষুণ আহিব বুলি কল্পনা কৰি থাকিল। সেই সময়ত তেওঁ ভাবিলে যে বহুত পিয়াহ লাগিছে, ভিতৰলৈ যোৱা ভাল। ভিতৰলৈ গৈ ফিল্টাৰ খুলি পেলাই এগিলাচ পানী খালে অকনমান সতেজ অনুভৱ হল এই শুকান বতৰত। তেওঁ বাহিৰলৈ যেতিয়া আহিল, দেখা পালে যে আকাশখন লাহে লাহে কলা হৈ আহিছে আৰু গছৰ পাতবিলাক জোৰ জোৰকৈ বলিব ধৰিছে। ঠিক বৰষুণ অহাৰ আগৰ মুহূৰ্তটো দেখা পালে যে এডাল বিৰাট ডাঙৰ বিচাৰ নিচিনা, বিয়াগম বিচাৰ নিচিনাকে
মেঘবিলাক ধুনীয়াকে আগবাঢ়ি আহি আছে তেওঁ থকা ঠাইখিনিলৈকে। লাহে লাহে আকাশখন অন্ধকাৰ হৈ গল, ঠিক বৰষুণ অহাৰ আগৰ মুহূৰ্তখিনি। আৰু লাহে লাহে বৰষুণ আৰম্ভ হল। প্ৰথমতে ডাঙৰ ডাঙৰ টোপাল পৰিল, তাৰ পাছত বৰষুণ বতাহ একেবাৰে মুকুলধাৰে বৰষুণ দিবলৈ ধৰিলে। টিঙৰ ঘৰ আছিল কোৱাৰ্টাৰটোৰ, তোৰ টিন টিন ঠান ঠান শব্দ যিবিলাক বৰষুণৰ টোপাল পৰে, টিঙৰ পাতত যেতিয়া বৰষুণৰ টোপালবিলাক টপ টপকৈ পৰে, সেই শব্দ শুনি আপুনি ভাল পায় নে নাই কমেণ্টত জনাব। তো সেই শব্দ শুনি তেওঁ একদম তন্দ্ৰা বিভোৰ হৈ গল, মানে কিমান ধুনীয়া পৰিৱেশ। বৰষুণ ইমানেই ডাঙৰ হল যে গোটেই সন্মুখত থকা ধাননিডৰা আধাতকৈ বেছি বুৰ গল। সেই কোৱাৰ্টাৰটোৰ আগত যিখন চোতাল আছিল তাত বহুত ঠাইত পানীত ডঙা বান্ধিলে। বতাহৰ কোবত আগত থকা সোণাৰু গছডালৰ এটা বৃহৎ ডাল ভাঙি পৰিল, আৰু লগতে যিবিলাক ছাগলীয়ে ঘাঁহ খাই আছিল সেইবিলাক দৌৰি দৌৰি আহি পেলাই বাৰেণ্ডাত আশ্ৰয় ললে। ৰাস্তাৰে গৈ থকা ডামুৰী পোৱালিটোও বহুত জোৰত জোৰত দৌৰি দৌৰি গল, কাৰণ বৰষুণৰ প্ৰকোপ বহুত বাঢ়ি আহিছিল। তাৰ পিছত কি হল, বৰষুণে লাহে লাহে কেতিয়া অন্ধকাৰ হল তেওঁ গমেই নাপালে। বৰষুণ যাক ইমান সময় চলিল যে লাহে লাহে গোটেই পৰিৱেশটো আন্ধাৰ হৈ ৰাতিৰ নিচিনা হৈ গল। ইতিমধ্যে তেওঁ ঘড়ী চালে যে অন্ধকাৰ হৈ আহিছে, প্ৰায় 6টা বাজে। তো তেওঁ লাইটটো জ্বলাবলৈ চেষ্টা কৰিলে, কিন্তু তেতিয়া বিদ্যুৎ সৰবৰাহ বন্ধ আছিল। আজিৰ দিনতে অকনমান বতাহ মাৰিলে লাইন কাটি দিয়ে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে, তো তেতিয়াৰ দিনততো কথাই বেলেগ আছিল। গতিকে কাৰেণ্ট নাছিল, অন্ধকাৰ হৈ আছে পুৰা। তেওঁ ভাবিছে বাহিৰত বহি বহি কি কৰো, মই ভিতৰলৈ যাওঁ, যাই পেলাই অকনমান শুয়ে দিওঁ, আমনিও লাগিছে। তেনেতে সেই অন্ধকাৰত, চিনিব নোৱাৰা অন্ধকাৰত কোনোবাই এনেকে গল হেতাৰা শব্দ শুনা পালে। তেওঁ মাত দিলে, কোন হয় তাতে, কোন আছে? তো সেইফালৰ পৰা মাত আহিল, দাদা মইহে, দত্ত দাক বিচাৰি আহিছিলো। তো তেওঁ ভাবিলে যে দত্ত কোনোবাই বিচাৰি আহিছিল, কি কামত আহিছিলা? তপন দাসে সুধিলে। তো কি কামত আহিছিলা বুলি সোধাৰ লগে লগে মানুহজনে উত্তৰ দিলে যে মই যোৱাবাৰ বাৰিষা সময়ত তোক বহুত খেতি মাটিত লাগি দিছিলো, অলপমান টকা পইচা পাবলগীয়া আছিল, তাকে বিচাৰি আহিছিলো। তো তপন দাসে কলে, দত্তটো এতিয়া নাই, তেওঁ আহিলে পইচা তোমাক দিব পাৰিব, তুমি অকমান বহি দিয়া, আহি পাবৰ সময় হৈছে আৰু। তো মানুহজনে কলে যে মই ৰখিব নোৱাৰো, মই বহুত দূৰৰ পৰা আহিছো, মই এতিয়া যাবগৈ লাগিব। মানুহজনে ততাতয়াকৈ যাব ওলাল, তেওঁৰ মাতটো লাহে লাহে মানে ক্ষীণ হৈ আহিল। তেতিয়া মাত দি কলে, অ ৰবা ৰবা, তুমি যে আহিছিলা মই কেনেকে খবৰ দিম, কিবা নাম ঠিকনা দি যোৱা। তেতিয়াতো আগৰ দিনত এতিয়াৰ নিচিনাকে কি আপোনাৰ মোবাইল ফোন নাম্বাৰটো দি যাওক, হোৱাটছএপ নাম্বাৰ দি যাওক, ক'ব নোৱাৰে। তো মানুহজনে আহিল, আহি অন্ধকাৰতে তেওঁৰ হাতত এখিলা কাগজ গুজি দি কলে, ইয়াতে মোৰ নাম ঠিকনা লিখা আছে, দত্ত ডাঙৰীয়া আহিলে দি দিব। তেনেকৈ কৈ মানুহজনে অন্ধকাৰত বিলীন হৈ গল। তো তপন দাসেও আহি পেলাই ধুনীয়াকে ভিতৰৰ বিচনাত শুই পৰিল, মম এডাল জ্বলাই, কাৰেণ্টটো নাই। কিছু সময় পিছত কোনোবাই গাটো জোকাৰি দিয়া যেন অনুভৱ হল। থমকৈ সাৰ পাই দেখা পালে ইতিমধ্যে তেওঁৰ লগৰ দত্ত আহি উপস্থিত হৈছে। দত্তই কলে যে, কি হে আপুনি, ইমান ভাগৰ লাগিছে নে, শুই পৰিলে যে 6টা বজাতে। তেতিয়া তপন দাস থমকৈ সাৰ পাই উঠি কলে, এৰা অলপমান টোপনি আহিছিল, কাৰেণ্টটো নাই, ইমান বতাহ বৰষুণ, কিনো কৰো, বাৰাণ্ডাত বহি বহি আমনি লাগিল, সেইকাৰণে শুই পৰিলো। তেতিয়া দত্তই অট্টহাস্য কৰি কলে, কি কথা কয় হে আপুনি, সপোন চপোন দেখিছে নেকি? লওক এটা ব্ৰেণ্ডিৰ গিলাচ আগবঢ়াই দিলে, নিজেও এটা বাকি ললে, পাৰ্টি কৰিব দুই বন্ধুৱে লগ লাগি পেলাই। তো কি হল, কথাটো শুনাৰ লগে লগে তপন দাসে অকমান চকুটুকু মোহাৰি কলে, হে আপুনি বৰষুণ পোৱা নাই নে? ইমান ডাঙৰ বৰষুণ আহিল, বতাহ আহিল, সোণাৰুৰো ডাল ভাঙি পৰিল, গোটেই চোতালত পানী জমা হল, ধাননি ডৰা আধাতকৈ বেছি বুৰ গল, গোটেই ছাগলী কেইটা ভিজি পেলাই বাৰাণ্ডাত চাগে এতিয়াও আছে। তো দত্তই তেতিয়া আকৌ অট্টহাস্য কৰি কলে, আপুনি নিশ্চয় সপোন দেখিছে, আজি ক'তো বৰষুণে দিয়া নাই, মোৰ অফিচ ইয়াৰ পৰা অলপমান দূৰত, আধা ফাৰ্লং দূৰত আছে, গতিকে মই বৰষুণ আহিলে গম নাপাম নেকি? বলকচোন চাও ক'ত বৰষুণ আছে। টৰ্চটো হাতত লৈ তপন দাস আৰু তেওঁৰ বন্ধু দত্ত বাহিৰলৈ ওলাই গল। তেওঁ টৰ্চ মাৰি মাৰি দেখুৱাই দিলে, চাওক এয়া চাওক, টিন বিলাকত এতিয়াও ধূলি জমা হৈ আছে। একমুঠি শুকান পাত উঠাই দেখাই দিলে, চাওক এই শুকান পাতত এটাও পানীত টোপাল নাই, চব ধূলাৰে ভৰ্তি হৈ আছে। আপুনি চাওক এইবিলাক চব শুকান হৈ আছে, ক'তো গেট চেট মেলা যোৱা নাই, বন্ধ হৈ আছে, ক'তো বতাহত গেট মেলা যোৱা নাই। কিন্তু এটা ঘটনা ঘটিছিল, সোণাৰুৰ ডালটো ভাঙি পৰিছিল। সেইটো বতাহত ভাঙিব পাৰে, কাৰণ ইমান শুকান বতৰত বতাহ যদি আহিছিল কিবা কাৰণ, শুকান ডালটো খৰালি মাহত ভাঙি পৰে। যিয়ে নহওক, বলক ভিতৰত যাওঁ, আমি পাৰ্টি কৰো। মই কাহিনীটো অলপ পটাপট কৈছো, যিহেতু আজিকালি বেছি সময় ভিডিঅ' চোৱাৰ ধৈৰ্য নাথাকে বহুতৰে। তো তথাপিতো তপন দাসে নিজৰ চকু জুৰিকে নিজৰ মনটোক বিশ্বাস কৰিব পৰা নাছিল। 2 ঘণ্টা আগত যিটো ঘটনা ঘটি গল, সেই ঘটনাটোৰ বৰ্তমান কোনো চিন মুকাম নাই বাহিৰত। আচৰিত লগা ঘটনা নহয় নে? তো তেওঁ তথাপিতো মানে পতিয়ন যাব পৰা নাছিল কথাটো। যিয়ে নহওক, তেওঁৰ লগত পাৰ্টি চাৰ্টি কৰি ৰাতি 10টা বাজিল, এতিয়াও মনত কোনোবা এটা মনত খুন্দি আছে, তেৰিকা এটা প্ৰমাণো নাই নে? কি আচৰিত কথা।
তেওঁ ইতিমধ্যে নিজৰ কাপোৰ চাপোৰ সলাই শুবলৈ যাব ওলাইছিল। ঠিক সেই মুহূৰ্তত বিজুলী সঞ্চাৰেৰে এটা কথা তপন দাসৰ মনত আহিল। যেতিয়া বতাহ বৰষুণৰ মাজত অন্ধকাৰত এজন মানুহ আহি দত্তক বিচাৰিছিল, টকা পইচা বিচাৰি আহিছিল আৰু যাবৰ সময়ত এখিলা কাগজত, খহটা কাগজত নিজৰ নাম ঠিকনা লিখি দিছিল, সেই কাগজখিলা এতিয়াও মোৰ পকেটত আছে। ততাতৈয়াকৈ তেওঁ গৈ আলনাৰ পৰা পেনটো নামাই জেপত হাত ভৰাই দিলে। সম্বিত ঘূৰি আহিল। সেই কাগজডোখৰ এতিয়াও তেওঁৰ পকেটত আছিল। তেওঁ পটককে কাগজডোখৰ উলিয়াই আনি এনেকে মমৰ পোহৰত বঢ়িয়াকে মেলি চাব খুজিলে। আপোনাৰ গা শিহৰিত হৈ উঠিব। কাগজখিলাত কি লিখা আছিল জানেনে? সেইখিলা কাগজেই নাছিল, সেইখিলা আছিল এটা কেঁচা পদুমৰ পাত, দুভাজ কৰি এনেকে জাপি থোৱা আছে আৰু তাত বাঁহৰ খাতিৰে সুন্দৰ হেণ্ডৰাইটিঙেদি লিখা আছে এটা শব্দ। শব্দটো হ'ল বৰষুণৱালা। যেতিয়া প্ৰকৃতিৰ প্ৰেমত পৰি মানুহ মুগ্ধ হয় আৰু প্ৰকৃতিৰ পৰা কিবা এটা আকাংক্ষা কৰে, প্ৰকৃতিৰ প্ৰতি মৰম দয়া চেনেহ জাগি উঠে, তেতিয়া প্ৰকৃতিও আপোনাক সেই বিনন্দীয়া ৰূপৰ দৰ্শন দিয়েহি। এক অবিস্মৰণীয় ঘটনা। এই ঘটনাটো তপন দাসৰ লগত সঁচাকে হৈছিল নে কল্পনা কৰি লিখিছিল মই নাজানো। গল্পটো কৰি মই মুগ্ধ হৈ গলো। গল্পটোৰ লাষ্টত সেই অন্ধকাৰত বৰষুণৱালা আহিছিল, আহি পেলাই তেওঁৰ নাম এড্ৰেছ, নাম ঠিকনা গোপনে দি গৈছিল অন্ধকাৰৰ মাজত। আৰু শুকান বতৰত বিৰক্তি পোৱা তপন দাসক তাৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দৰ্শন কৰাইছিল বৰষুণৱালাই। তো এই কাহিনীটো আপুনি কিতাপখন যদি কিনে মেঘমল্লাৰ তাত পঢ়িবলৈ পাব, তপন দাসৰ গল্পগুচ্ছটো পঢ়িবলৈ পাব। যদি শুনি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এটা নতুন চেষ্টা কৰিছো, কিছুমান পাহৰি যোৱা কিছুমান বিখ্যাত গল্প, উপন্যাসৰ কাহিনী এইবিলাক মই লৈ আহিম লাহে লাহে আমাৰ চেনেলটোত। গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে ভাল লাগিল। আজিলৈ ইমানে, ধন্যবাদ।